everyone, welcome back to my channel. আজি এটা বহুত স্পেশাল ব্লগ হয় কিয়নো আজি মা আৰু দেউতাৰ মেৰেজ এনিভাৰ্সাৰী আৰু সৰুকে সাৰপ্ৰাইজ এটা প্ল্যান কৰিছো বা আৰু মই তাই কেকটো অৰ্ডাৰ দি থৈছে ইভিনিং আনিবলৈ যাম আৰু জমনিটো এইটো যে কেকটো মই দেউতাৰ লগতে আনিব যাম কিন্তু মই নকওঁ যে কিয় যাম মই কি আনিব যাম এইবোৰ একো নকওঁ দেউতাই গম নোপোৱাকে আনিব পাৰো যাতে আৰু লেটস সি কি হয় আচলতে মই চিজ কেক এটা বনাম বুলি ভাবিছিলো যে মাহঁতৰ এনিভাৰ্সাৰী চিজ কেক এটা বনাম ফাৰ্ষ্ট ট্ৰাই কৰিম খাই চাম আৰু কেনেকুৱা লাগে আৰু নিজে বনায়ো ভাল লাগে কিন্তু অলৰেডি যেহেতুকে কেকটো অৰ্ডাৰ দিয়া হৈছে গতিকে মই চিজ কেকটো পিছত কেতিয়াবা বনাম মই নিশ্চয় তাৰ ভিডিঅ' দিম যে মই কেনেকৈ বনাইছোঁ বা টেষ্টটো কেনেকুৱা হ'ল তাৰ ভিডিঅ' মই নিশ্চয় দিম বাট এইবাৰ অৰ্ডাৰ দিয়া কেকটোৱে খাই ল'ম আৰু এইটো কুৰকুৰি লগত গাখীৰ চাহ খাম ৱাও এইটো মনিকাই আনিছিলে হাই এতিয়া মই মুখ হাত ধুই আহিছোঁ এতিয়া আমি যাম নেলি অ'কে মোৰ গাড়ী এনেকুৱা টাইমত মানে মই কাপোৰ কেতিয়াও বিচাৰি নাপাওঁ আমাৰ মায়ে বহুত কাপোৰ সামৰে মানে ইমানেই কাপোৰ সামৰে আৰু এইটো একদম চেপত সোমাই দিছে মই এইটো বিচাৰিবলৈ লাইক আপোনালোকে এই গোটেইবোৰ উলিয়ালোঁ এতিয়া এইবোৰ সামৰোঁ আকৌ দেৰি হ'ব আকৌ খং কৰিব মোক গাইস मेरी लाइफ बस इसी में अटकी हुई है অ'কে বাই অ'কে পিন্ধিলোঁ এতিয়া চুলিখিনি আঁচৰিবলৈ আছে চুলি আঁচৰি লাভ নাই কাৰণ মই যাব লাগিব এইখন উৰি পেলাই Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Turn this room, turn it to an ocean. Let me float around. Eyes closed, eyes closed. Even when we're not. You need got a whole lot of meaning. I don't know how. You need just know how it feels when you're falling in love. Say what you need to say to me now. I wanna wake up. হাই গাইজ নেলিৰ পৰা আহিলোঁ কেকটো ফ্ৰিজত থৈ দিছোঁ আৰু দেউতাই গম পালে আৰু মায়ে গম পোৱা নাই লেটছ আৰু এতিয়া আমি যাম অথনি যে মই কৈছিলোঁ কোৱা নাই নেকি এতিয়া আমি যাম মুনুহঁতৰ ঘৰলৈ মানে ওচৰ চুবুৰীয়া ঘৰত সকাম পাতিছে এতিয়া তালৈ যাম তাৰপিছত আহি কেকটো কাটা হ'ব চাগে আৰু এয়া মানুহ ঘৰত চাহ খাবলৈ দিলে আৰু চাহ খাইকে আমি ঘৰত গুচি আহিলোঁ হ'ব ফ্ৰিজ খুলি মিল্কা হাঁহি মাৰি আছে মনে মনে ফ্ৰিজটো খুলি চাই আকৌ সেইজনী তাইকো আনিব লাগিব দিয়া
I've been thinking about myself today, thinking how I changed, how I really don't care if you are here or if you don't stay. Now I'm feeling those winter blues, but I don't. Style. Style is the answer to everything. A fresh way to approach a dull or dangerous thing. To do a dangerous thing with style is not. এয়া পনীৰ বনি আছে, কি বনিছে নাজানো আৰু টেষ্টটো কি হয়গৈ একো ধৰিব পৰা নাই, যিহেতুকে ফাৰ্ষ্ট টাইম বনাইছোঁ মই একেবাৰে নাজানো। এতিয়া এইখিনি বনাই থৈ মানুহ ঘৰলৈ যাম, কাৰণ তাত ভাত খাবলৈ মাতিছে। বনাইছোঁ আৰু মই বনোৱা পনীৰখিনি এইটো আকৃতি ল'লে গাইছ। তাৰপিছত মই ৰাতিপুৱা অলপমান মডিফাই কৰিলোঁ, মানে বিলাহীখিনি গ্ৰাইণ্ড কৰি পেলাই আকৌ অলপ ভাজি দিলোঁ। তো এতিয়া দেখাত এনেকুৱা হ'ল আৰু টেষ্টটো বাঢ়ি গ'ল। অ'কে বাই, নেক্সট ব্লগত লগ পাম।